আজি ভিডিঅ'টো যিসকলে খাচী মাংস বা ছাগলী মাংস খাই ভাল পায় তেখেতসকলৰ বাবে। এয়া দেখিছেনে, মই 2 চামুচ দৈৰ ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু মই আদা নহৰু পেষ্ট, দুটা জলকীয়াও দি দিছিলোঁ, অকণমান হালধি, কাশ্মীৰ ৰেড চিলি আৰু লগত আছে গৰম মছলা আৰু এচামুচ নিমখ। এইখিনি ভালদৰে সানি মই আধা ঘণ্টাৰ কাৰণে ৰাখি থ'ম। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি এনেধৰণে খাই চোৱা নাই, এবাৰ খাই চাব। মই কুকাৰতে অকণমান তেল দি 2টা তেজপাত আৰু গৰম মছলা, গোটা গৰম মছলা দি এইখিনি ভাজি লৈছোঁ। আৰু 2টা পিঁয়াজো সৰু সৰুকৈ কাটি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু তাৰপিছত যিখিনি মাংস আছে মাংসখিনি দি দিম। মাংসখিনিৰ পৰা তেল ওলোৱালৈকে ভাজি ল'ম। আৰু এনেধৰণে যদি আপোনালোকে খাই চোৱা নাই, এবাৰ খাই চাব, বিৰাটেই সোৱাদ লাগে জানেনে। আৰু এয়া দেখিছেনে, তেল এৰিছে মাংসৰ পৰা। তেতিয়া মই ডাঙৰ ডাঙৰকৈ যিকেইটা আলু কাটি ৰাখিছিলোঁ আলুকেইটাও দি দিম। আপোনালোকে যদি একেধৰণে মাংস ৰান্ধি খাই আমনি পাইছে, তেনেহ'লে এনেধৰণে এবাৰ ৰান্ধি খাব। ৰান্ধিবলৈ একেবাৰে ইজি আৰু খাবলৈ বিৰাটেই টেষ্টি হয় জানেনে। আৰু মোক অকণমান পানীৰ প্ৰয়োজন হৈছিলে, সেইকাৰণে অকণমান গৰম পানী দিছোঁ, যিহেতু মাংসৰ পৰাও পানী ওলাব। আৰু এখন কেৰাহীত মই অকণমান তেল, তাৰপিছত অকণমান বাটাৰ দিছোঁ দেখিছেনে। আৰু এটা পিঁয়াজ দি দিছোঁ, 2টা বিলাহী কাটি দিছোঁ। আৰু যিহেতু মই আগতে নিমখ দিছিলোঁ, সেইকাৰণে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু জিৰা ধনিয়া মই বাটি লৈছিলোঁ, সেয়াও দি দিছোঁ। আৰু মাংস মছলাখিনি ভালদৰে ভাজি হোৱাৰ পাছত মই মাংসখিনি দি দিছোঁ দেখিছেনে। আৰু মাংসখিনি দি পেলাই মই যিহেতু আলুও দিছিলোঁ, আলুখিনি আগতে উলিয়াই ৰাখিছোঁ, আলুখিনিও এতিয়া দি দিম। যিহেতু মাংসত একেলগতে দিলে ভাঙি গ'লে মই আলুখিনি ভাল নাপাওঁ জানেনে। আৰু আপোনালোকে চাগে মাংসখিনি দেখি গম পাইছে কিমান ধুনীয়া হৈছে, খাবলৈ বিৰাটেই সোৱাদ হয়। যদি আপোনালোকে এনেধৰণে বনাই ৰান্ধি খাই চোৱা নাই, তেতিয়াহ'লে খাই চাব দেই। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু একেবাৰে শেষত মই অকণমান মান ধনিয়া দি দিছোঁ। মান ধনিয়া দিলে মান ধনিয়াৰ স্মেলটো মই বিৰাটেই ভাল পাওঁ জানেনে। এয়া চাওকচোন কি ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল ওলাই আহিছে দেখিছেনে। মান ধনিয়া দি দিছোঁ এয়া। আৰু এয়া ৰেডি হৈ গ'ল আজি খাচী মাংসৰ ৰেচিপি। আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে এটা কমেণ্ট কৰিব দেই। আৰু আজি দুপৰীয়া থালিখনো আপোনালোকক দেখাই দিওঁ। আৰু এয়া দেখিছেনে, ওচৰৰ পৰা মাংসখিনি দেখুৱাই দিছোঁ আপোনালোকক। দেখিবলৈ লোভনীয় হৈছেনে জনাব দেই। আৰু আজি দুপৰীয়া থালিখনত আছিলে খাচী মাংস, আৰু লগত আছিলে গাজৰ, তিয়ঁহ আৰু পিঁয়াজৰ চালাড, আৰু লগত আছিলে এডোখৰ নেমু, পদিনা আৰু আমৰ চাটনি, এটা বিহ জলকীয়া। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।